নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মাঘ বিহু। তো মই যোৱাকালি উৰুকাৰ নিশা কৰা ভিডিঅ'টো ষ্টাৰ্টিংখিনি কৰা নহ'ল, তো সেইবাবে এতিয়াই কৈ দিলোঁ। আৰু নেক্সট ক্লিপৰ পৰা আপোনালোকে যোৱাকালি উৰুকাৰ নিশা ভিডিঅ' আৰু ৰাতিপুৱা মাঘ বিহুৰ ভিডিঅ'খিনি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাত ভাত 10টা বজাত খাব লাগে আৰু 10টা বজাৰ আগত খালে ভাল নালাগে। Masa nahan? কাষত তোমাৰ বনালি তলত কি হ'ল মই ষ্টাৰ্টে কৰা হয়
এটা আমাৰ পিঠা খোজা পৰম্পৰা ন কৌশিক প্ৰতি ঘৰে ঘৰে পিঠা খোজা পৰম্পৰা তো গৃহস্থ ওলাই অহা নাই এতিয়াও তো ৰৈ আছো বোলে কলিং বেল বজোৱা হৈছে বোলে ফোন কৰা হৈছে কামত দিছে না কামত দিছে নি গৃহস্থ উঠিছে এইফালে ভিডিঅ' কৰি কেইটা ল'ব লাগিব এইটো খুদ বাঢ়ি গৈছে এইফালে নোৱাৰিলো এইফালে নোৱাৰিলো পিঠা দেখা নাই তুলিহে খাম আমি তোলাটো লাগে খুলিলো লালু না কিন্তু মাথা ধুই এখন দিব লৈ যোৱা মানুহ নুঠাও যোৱা লৈ যোৱা এইফালে জনাম লৈ গ'ল মানুহবিলাক নুঠাও বুলি কওঁতে এনে ভিডিঅ' কৰিব দিয়া নাই গোটেই মানুহবিলাক ঘৰ নাপায় বাৰু তো আজি এইটো নিয়মেই তো এইফালে এইটো ভেলাঘৰ চলি আছে তো আগত এইফালে ভেলাঘৰ এটা চব গ'ল সেইফালে এটা চলি আছে এইফালে এটা চলি আছে তো আমাৰ গাঁৱৰ পৰিৱেশ সেইবিলাক টাউন চহৰত এইবিলাক নাপাব একো আমাৰ গাঁৱতে পাব ধনবাগ চাহ মানুহ আগত আছে এতিয়া চেনি দিব আমাকে ধরিলে তো আমাৰ ভেলাঘৰ জ্বলাই শেষ হ'ল তো এইটো অন্তিম পৰ্যায় শেষ তো আপোনালোকক শেষত পুনৰ আকৌ এবাৰ হেপী ভোগালী বিহু আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব কেতিয়াবা ভিডিঅ' ৰেগুলাৰ দি থাকিব ট্ৰাই কৰিম তো আজিলৈ ইমানেই